মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অধ্যায় 5ৰ কয়লা আৰু পেট্ৰলিয়াম এই লেসনটোৰ প্ৰশ্নসমূহ মই কৰি দিবলৈ লৈছো তোমালোকক আৰু বুজাই দিবলৈ লৈছো। খুব সম্ভৱ তোমালোকে বুজি পাবা। এই কোৱেশ্যনবোৰ চাই যাবা। মই ইয়াত বহিত লিখি লৈছো। এই 1 নম্বৰ প্ৰশ্নটোত কি আছে যে CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? এই প্ৰশ্নটোৰ উত্তৰটো এনেদৰে লিখিবা যে সুবিধাসমূহ কি হ'ল। 1 নম্বৰটো চোৱা যে দহনত ধোঁৱা সৃষ্টি নহয় আৰু প্ৰদূষণৰ মাত্ৰা কম 1 নম্বৰটো। 2 নম্বৰটো হৈছে যে দহনৰ পিছত অৱশিষ্ট ৰৈ নাযায়। আৰু 3 নম্বৰ হৈছে সঞ্চয় আৰু পৰিবহন সহজসাধ্য 3 নম্বৰটো। তাৰ পিছতে 4 নম্বৰটো হৈছে ব্যয়সাধ্য আৰু সহজে উপলব্ধ। ব্যয়সাধ্য মানে আমি এটো কিনিব পাৰো, যেটো বস্তু আমি তাক লাভ কৰিব পাৰো সহজে, আৰু সহজে উপলব্ধ এটো। তাৰ পিছতে 2 নম্বৰ প্ৰশ্নটো কি আছে যে ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? এই পেট্ৰলজাত সামগ্ৰীটোৰ নাম হৈছে কি? বিটুমেন। ইয়াৰ পাছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো এটো কি আছে যে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? এটো অতি প্ৰয়োজনীয় প্ৰশ্ন। ইয়াৰ উত্তৰটো কেনেদৰে লিখিবা যে প্ৰায় বহু নিযুত বছৰৰ আগতে তোমালোকৰ কিতাপত আছে প্ৰায় 300 নিযুত বছৰৰ আগতে বুলি আছে। বহু নিযুত আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল বুলি কৈছে। অটব্য অৰণ্য, হাবি গছ-গছনি। এতিয়া বানপানী, আগ্নেয়গিৰি আদিৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল আৰু তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল আৰু এইবিলাক যিমানেই গভীৰলৈ সোমাই গৈছিল এইবোৰৰ উষ্ণতা বাঢ়িছিল আৰু উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। এতিয়া ইয়াৰ এই পদ্ধতিটোৰ নাম সুধিছে নহয়। পদ্ধতিটোৰ উত্তৰটো কি বুলি লিখিবা যে যিহেতু কয়লাৰ প্ৰধান উপাদান কাৰ্বন, সেয়ে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা যিটো প্ৰক্ৰিয়া তাক কি বুলি কোৱা হয়? আংগাৰীকৰণ বোলা হয়। আংগাৰীকৰণ, এইটো মনত ৰাখিবা, আংগাৰীকৰণ। আৰু ইয়াৰ পাছত যিটো 4 নম্বৰ আছে খালী ঠাই পূৰণ কৰা, এইটো চাবা তোমালোকৰ কিতাপতে আছে। এইটো মই দেখুৱাই দিছো, তোমালোকৰ কিতাপতে আছে 4 নম্বৰ প্ৰশ্নটো। ইয়াত খালী ঠাই পূৰণ কৰা দিছে যে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। আৰু 2 নম্বৰটো কি দিছে, ইয়াৰ খটো দিছে যে পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথকীকৰণ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শোধন বোলা হয়। আৰু গটো কি দিছে যে আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হৈছে CNG। তাৰ পিছতে 5 নম্বৰ প্ৰশ্নটো কি আছে? 5 নম্বৰ প্ৰশ্নটো এইটো চোৱা যে তলত দিয়া উক্তিসমূহ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা। শুদ্ধটোত সু বুলি লিখিবলৈ কৈছে, অশুদ্ধটোত অ বুলি লিখিবলৈ কৈছে। ইয়াত চাই যাবা। ইয়াত 5 নম্বৰটো দিছে যে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। এইটো অশুদ্ধ। তাৰমানে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব নোৱাৰি, তাৰমানে সেইকাৰণে এইটো অশুদ্ধ। আৰু 2 নম্বৰটো দিছে যে
পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন এইটো কি হ'ব অশুদ্ধ কাৰণ এইটো বেছি প্ৰদূষক ইন্ধন নহয় ইয়াৰ প্ৰদূষণটো কম তাৰ পিছতে এইটো কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ এইটো হৈছে শুদ্ধ এইটো কি হ'ব শুদ্ধ তাৰ পিছতে আহিলে যে আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ এইটো কি হ'ব শুদ্ধ আৰু উঙটো কি দিছে যে কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো অশুদ্ধ কেৰাচিন জীৱাশ্ম ইন্ধন এইটো অশুদ্ধ এইকেইটা প্ৰশ্ন কৰি পেলাবা বাকি প্ৰশ্নখিনি মই তোমালোকক ইয়াৰ পিছৰ খণ্ডটোত দি থাকিম